হেল্ল' এভৰিৱান, কি খবৰ সকলোৰ? আশা কৰিছোঁ চবে ভালে আছে। এয়া দেখিব পাৰিছে আজি এই ট্ৰিপটো বহুত লং হ'ব বিকজ আমি গৈ আছোঁ গুৱাহাটী টু শিৱসাগৰ আৰু আমি দুটা পইণ্টত ৰখিমো। আজি জাৰ্ণিটো চাওকচোন কেনেকৈ হয়। আহিয়ে ফাৰ্ষ্ট কামটো কৰিলোঁ যে তেল ভৰালোঁ, তাৰপাছত ওলাই দিলোঁ। এয়া দেখিব পাৰিছে আমাৰ ওলাওঁতেই বহুত দেৰি হৈ গ'ল, এন্ধাৰ হৈ গ'ল। তাৰপাছত বহুত দূৰ যোৱাৰ পিছত আমি কাজিৰঙা পাবলৈ হওঁতে ৰখিলোঁ বিকজ চবৰে ভোক লাগিছে, কিবা কিবি খাব মন গৈছে। অলমষ্ট 150 কিলোমিটাৰ জাৰ্ণি হৈয়ে গৈছিলে আমাৰ তেতিয়ালৈকে। চ' নগাঁও গ'ল চক্কৰটো পাৰ হৈ আমি অলপ সৰু সুৰা দোকানত কিবা কিবি খালোঁ। দেখিব পাৰিছে এয়া কি আছে। চাহ পকৰি চকৰি খোৱাৰ পিছত আমি ওলাইছিলোঁহে যে চবৰে আকৌ ভোক লাগিল। তাৰপিছত আমি এদিন ইউটিউবত দেখিছিলোঁ যেন এখন বহুত ফেমাছ ধাবা আছে কাজিৰঙাৰ মাজত, নামটো পাহৰি গ'লোঁ কি আছিলে। তাত আমি সোমালোঁহে, দেখিব পাৰিছে। ৰখিছোঁ, নামটো কি আছিলে বা বৰুৱা হোটেল নেকি, মে বি পাহৰিছোঁ মই। ব'ল ব্লগ বনাই বনাই যাওঁ। ভিনদেউ ক'ত গ'ল? ইয়াত দেখিব পাৰিছে আমি অৰ্ডাৰ দিয়া বস্তুবিলাক বনাই আছে। মই মটন দিছিলোঁ, মটনটো ৰিয়েলি বহুত টেষ্টি হৈছিলে। বাট মাছ দিছিলে আমাৰ দাদা এজনে, মাছটো বোলে পুৰণি দিছিলে, ভাল নহয় বোলে। তাৰপিছত আমি যেন এটা ষ্টপত ৰ'ম বুলি কৈছিলোঁ, তাত আহি পালোঁহে। দেখিব পাৰিছে মই তলতে পৰি দিছোঁ, ইমান ভাগৰ লাগিছে, ক'বই পৰা নাই, ইমানেই ভাগৰ লাগিছে মোৰ। তাৰপিছত মৰ্ণিং হ'ল। এয়া দেখিব পাৰিছে এয়া আমাৰ আইতা ভাগৰ গাঁও হয়। দেখিব পাৰিছে আইতাই কাম কৰি আছে। আৰু এবাৰ চাওকচোন আমাৰ আইতাৰ গাঁওখন কিমান ধুনীয়া। তাৰপিছত আমাৰ মামা ছোৱালীজনীক সুধিলোঁ আমাৰ লগত যাব নি। তাই কি উত্তৰ দিলে চাওকচোন, ইমান মৰম লগা। ধুনু, আমাৰ লগত যাবা? জোৰছে কোৱা। তাৰপিছত আমি আমাৰ আইতা ঘৰৰ পৰা ওলাই দিলোঁ, মানে নানীহঁতৰ ঘৰৰ পৰা। বিকজ একচুৱেলি আমি শিৱসাগৰ কিবা এটা কামৰ কাৰণে গৈ আছোঁ। সেই কামতে আমি এই জাৰ্ণিটো এনজয় কৰিও গৈ আছোঁ বিকজ ওৱান লাইফ এনজয় ফুল টাইম। আৰু লাহে লাহে কৰি আমাৰ আচল শিৱসাগৰৰ ঘৰ, আমাৰ দেউতাৰ ঘৰ য'ত আছিলে, তাত আহি পালোঁ। এয়া চাওক আমাৰ শিৱসাগৰখনো কিমান ধুনীয়া, আমাৰ গাঁওখন চাওক। আৰু এইগৰাকী যেন আহি আছে, এওঁ আমাৰ সৰুবতী, মানে আমাৰ দেউতা খুৰায়েকৰ ঘৈণীয়েক। মোক বিৰাট ভাল পায় চাওকচোন, কি কয় তেওঁ। তাৰপিছত আমি টাউনলৈ ওলাই আহিলোঁ। দেখিব পাৰিছে টাউনত যিমান A to Z আমি কাম লৈ আহিছিলোঁ সেয়া চব কৰিলোঁ আৰু ভগৱানৰ কৃপাত আমাৰ কামবিলাক হ'লো। এয়া দেখিব পাৰিছে শিৱ মন্দিৰ, মই এবাৰ চাব আহিলোঁ, মোৰ বিৰাট ভাল লাগে আমাৰ শিৱসাগৰৰ দৌলটো। তাৰপিছত ভাবিলোঁ শিৱসাগৰ আহিছোঁ যদি নপুখুৰীটো চায়ে যাওঁ। তাৰপিছত নপুখুৰী ফালে গ'লোঁ অলপ। এয়া দেখিব পাৰিছে নপুখুৰীটো চাওক, কি ধুনীয়া মেছমাৰাইজিং ভিউ। তাৰপিছত আমি আমাৰ খুৰাহঁতৰ ঘৰলৈ আহিলোঁ। এয়া দেখিব পাৰিছে চবে মিলি চাহ খাই আছোঁ, গপ্পে মাৰি আছোঁ, বিৰাট ভাল লাগিছে। আৰু এয়া আমাৰ শিৱসাগৰখন এৰিব সময় আহি গ'ল। আৰু যোৱাৰ আগতে খুৰাই ক'লে অলপ শাক পাচলি লৈ যায়। এয়া দেখিব পাৰিছে ছিঙি আছে আৰু কি কি কনভাৰচেশ্যন হৈ আছে শুনকচোন এবাৰ। হৈছে এই আমাৰ খেনচোৱা গাঁৱৰ বডি বিল্ডাৰ দেখুৱাই দিয়ক বডিটো। এইয়া এইটো আমাৰ ইয়াৰ সেই চুলাই বিকে। চ' জাৰ্ণিটো ষ্টাৰ্ট কৰাৰ আগতে আমি কি কৰিছোঁ, আমাৰ যোনটো মৰমৰ পেট ডগ শিবু, তাক চুচুপটি কৰাই লৈছোঁ, নহ'লে পাছত আমনি দি থাকে। এয়া সি পূৰা ফূৰ্তি কৰি আছে, বাহিৰত ওলাব পায়। যিহেতু আমি মৰ্ণিঙে ওলাইছিলোঁ, আমি ব্ৰেকফাষ্ট কৰা নাছিলোঁ। ব্ৰেকফাষ্টৰ ভিডিঅ'টো মোৰ শ্বৰ্ট ভিডিঅ'জত পাই যাব। আৰু যেতিয়া 3-4 বাজিলে আমি লাঞ্চ কৰিব ৰখিলোঁ। এয়া আপোনাৰ আমাৰ নগাঁও হাইৱে ওচৰতে আপোনাৰ সন্তোষী বুলি কোৱা এখন ধাবা আছিল, তাত আমি আহিছোঁ। খানাটো আগেইন মই মটনে অৰ্ডাৰ দিছোঁ
বিকজ মোৰ ফেভৰেট মাংসটো নাই যোনটো মোৰ গাহৰি হয় চালামটো নিদিলে আৰু যেতিয়ালৈকে অৰ্ডাৰটো হৈ আছিলে আমি চবে ফটো চটো মাৰিলোঁ বাহিৰত আহি আৰু এখন বহুত পুৰণা যোনখন স্কুটাৰ আগৰ দিনত থৈ দিছিলে তাত আমি ফটো চটো মাৰিলোঁ এইটো মোক দেখিব পাৰিছে পূৰা এনজয় কৰি আছোঁ মই পূৰা বহি তাৰপিছত ভিতৰৰ ৰেষ্টুৰেণ্টৰ মানুহে ক'লে অৰ্ডাৰটো হ'ল আমি এয়া গৈ খালোঁ বলোঁ বিৰাট ভাল লাগিলে টেষ্টি আছিলে আৰু 4 ঘণ্টা জাৰ্ণি কৰি এয়া ফাইনেলি মই নিজৰ ঘৰৰ মোৰ নিজৰ ৰুমত আশা কৰোঁ যেন আপোনাৰ ব্লগটো চাই ভাল লাগিলে ধন্যবাদ